নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনাই মোৰ এই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইফালে দেখিছে নহয়, এয়া বুটা বাচি থকা হৈছে আৰু এই বুটাটো সম্পূৰ্ণ কৰোঁ বুলি লৈছোঁ। আজি বহু দিনৰ মূৰত খুব ধুনীয়া বুটাৰ ফুলৰ চানেকি লৈ আপোনালোকৰ ওচৰত ভুমুকি মাৰিছোঁ দেই। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। এই বুটাটো একেবাৰে সহজ। মই এই বুটাটো মোনা মূৰে বাছোঁ আৰু মই আগৰ পৰাই যিহেতু মোনা মূৰে বাছি আহিছোঁ, সেইটো কাৰণে মোনা মূৰত বচা ফুলপাহ মই ইজি পাওঁ। ইয়াত 12টা কাঠি আছে। 12টা কাঠি বাছি লুটিয়াই দিওঁ বুলি ক'লেও পাৰে, আচলতে গোটেই কাঠিকেইটা বাছোঁ বুলি ক'লেও পাৰে। আগতে মই এনেকুৱা ফুলৰ বুটা বাচিছোঁ, কিন্তু ভিডিঅ' আকাৰে দিয়া নাই। এয়া প্ৰথম ফুলৰ বুটাৰ চানেকি হয়, মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এয়া দেখিছেনে, মই প্ৰথমতে 5 কণী ওপৰ উঠাই 1 কণী তল পেলালোঁ আৰু 5 কণী উঠাই 1 কণী তল পেলাই আকৌ এইফালে 5 কণী ওপৰ উঠালোঁ। এনেকৈয়ে মই গোটেইকেইটা বুটাৰ কাঠিকেইটা বাছি ল'লোঁ। বাছি লোৱা মূৰে মই এইফালে চিমাৰি চটা ভৰাই ল'লোঁ। চিমাৰি চটা ভৰাই মই এইফালে দেখিছে নহয়, ফুলাই লৈছোঁ। এয়া নিশ্চয় ধৰিব পাৰিছে, ধুনীয়াকৈ দেখাই দিছোঁ। প্ৰথমতে মই এয়া মাকো সূতা মাৰি লৈছোঁ আৰু ফুলাই লোৱা চিমাৰি মূৰে মই এইফালে সূতা ভৰাই গৈছোঁ, দেখিছে নহয়। নিজৰ সুবিধাৰ্থে মই ইয়াত কাঠিত নুইয়াই লৈছোঁ সূতাকেইটা। মই 3তলীয়াকৈ লৈছোঁ। আপোনালোকৰ নিজৰ ইচ্ছা, আপোনালোকে ফুলপাহ যদি ডাঙৰ কৰিব বিচাৰে তেন্তে সূতা বেছিকৈ ল'ব পাৰে। যদি সৰু কৰোঁ বুলি ভাবে তেন্তে সূতা কমকৈ লওঁ বুলি ক'লেও হয়। কিন্তু মোৰ ফুলপাহ ইমান ডাঙৰো নহয়, ইমান সৰুও নহয়, মই অলপ মিডিয়াম চাইজতে লৈছোঁ। সেইটো কাৰণে মই 3তলীয়া কৰি লৈছোঁ। এইফালে দেখিছে নহয়। আৰু এটা কাঠি তুলি সম্পূৰ্ণ কৰাৰ পাছত মই আকৌ আন এটা কাঠি বাচিব লৈছোঁ। কাঠিটো দেখিছে নহয়। 3 কণী ওপৰ উঠালোঁ, 1 কণী পেলালোঁ, আকৌ 2 কণী উঠাই 1 কণী পেলাম, আকৌ 1 কণী উঠাম আৰু 1 কণী পেলাই আৰু 2 কণী উঠাই আৰু 1 কণী পেলাই আৰু 3 কণী উঠাম। আগৰটো নিচিনাকৈয়ে মই এই ফুলৰ বুটাকেইটা সম্পূৰ্ণ কৰি ল'লোঁ বাছি। দেখিছে নহয়। আকৌ এইফালে চিমাৰি চটা মূৰে মই সোঁ চাইডলৈ প্ৰথম সূতাকেইডাল ভৰাই লৈছোঁ। যিহেতু সোঁফাললৈ এবাৰ, বাওঁ ফাললৈ এবাৰ, আকৌ শেষৰটো সোঁফাললৈ এবাৰ দিম। 3বাৰকৈ দিছোঁ মই সূতাটো। এয়া সূতাখিনি ভৰাই লোৱাৰ পাছত মই আকৌ সূতাটো মাৰি ল'লোঁ। এতিয়া এইফালে দেখিছে না, বাওঁ চাইডলৈ দিছোঁ মই সূতাটো। কাপোৰযোৰ পাতল গুলপীয়া হয় আৰু পাতল গুলপীয়া কাপোৰযোৰৰ লগত ৰংকেইটা মিলাই দিব পাৰিছোনে জনাবচোন। আৰু এইফালে এতিয়া ভৰাই লোৱাৰ পাছত মই আকৌ সূতাটো মাৰি ল'লোঁ। এনেকৈয়ে মই গোটেইকেইটা কাঠি বাছি দেখিছে নহয়, আধাখিনি সম্পূৰ্ণ হৈ গ'ল। এবাৰ আকৌ কি কৰোঁ চাওঁ আহকচোন। এবাৰ আকৌ বুটাটো সম্পূৰ্ণ কৰোঁ বুলি ভাবিছোঁ, সেইটো কাৰণে চিমাৰি চটা মূৰে মই কাঠি ভৰাই লৈছোঁ। আৰু চিমাৰি মূৰে মই ফুলাই লৈছিলোঁ যে 3তলীয়া সূতাটো, সেই তাৰ মূৰে মূৰে এয়া ভৰাই গৈছোঁ মই সূতাটো। যিহেতু ফুলপাহ লুটিয়াই থকা হৈছে আৰু মই ফুলপাহ লুটিয়াই সম্পূৰ্ণ কৰিম এতিয়া। আৰু এনেকৈ আকৌ দেখিছেনে, চিমাৰি মূৰে আকৌ ভৰাই মই এইফালে ফুলপাহ সম্পূৰ্ণ কৰিবৰ কাৰণে এইফালে ফুলাই লোৱা চিমাৰি মূৰে মই আকৌ সূতা ভৰাই গৈছোঁ।
সূতা ভৰাই মই আকৌ এনেকৈ গা মূৰে সূতা মাকো মাৰি লৈছোঁ। এয়া দেখিছে নহয়, মই বুটাবোৰ ত্ৰিভুজ আকাৰে দিছোঁ। প্ৰথমে যদি এটা বুটা বাচিছোঁ, তাৰ ছাইডৰটো দুটা বুটা বাচি আকৌ ছাইডলৈ এটা বুটা বাচিছোঁ, আৰু পিছৰটো যিটো বুটা বাচিছোঁ মই য'ত এটা বুটা বাচিছিলোঁ তাৰ কিনাৰে কিনাৰে এটা এটাকৈ দুটা বুটা দিছোঁ, আৰু য'ত দুটা দিছিলোঁ তাৰ মাজতে মই এটা বুটা বাচিছোঁ। এনেকৈ মই এটা এটা কাঠি কৰি গোটেইকেইটা ফুলৰ বুটা এনেকৈ বাছি সম্পূৰ্ণ কৰিম। ফুলৰ চানেকি বুটাটো বৰ্তমান এয়া শেষ হৈছেগৈ। ওপৰ ছাইডটো যিহেতু উল্টা, তলৰ ছাইডটোৱে চিধা হয়, আৰু এইফালে এতিয়া তলৰ ছাইডটো সম্পূৰ্ণ হৈ যোৱাৰ পাছত তলৰ ছাইডটো দেখাই দিছোঁ। কেনেকুৱা লাগিছে ধৰিব পাৰিছেনে বাৰু? অলপ ডাঙৰ কৰি দেখাই দিছোঁ। যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট এটা কৰি থৈ যাব নাপাহৰিব। যদি মোৰ পেজটোলৈ নতুনকৈ আহিছে তেন্তে ফ'ল' নকৰাকৈ নাযাব দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।